গুড মৰ্ণিং কি খবৰ সকলোৰে আজি আহিলোঁ আৰু এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আজি 4 মাহৰ পিছত মাৰ ঘৰলৈ ওলাইছোঁ সেই ভাবিলোঁ আপোনালোককো দেখাওঁ গাড়ীতে গৈ আছোঁ আপোনালোকক দেখাওঁ যে গৈ আছোঁ আৰু চানমাৰী পাৰ হ'লোঁ এয়া আমি আহি পাই গ'লোঁ গণেশগুৰি ফ্লাইঅভাৰ গণেশগুৰি ফ্লাইঅভাৰৰ ওপৰে আমি গৈ আছোঁ খানাপাৰালৈ খানাপাৰাৰ পৰা আকৌ এনেকৈ গৈয়ে থাকিম আপোনালোকে আমাৰ ভিডিঅ'ৰ মাজেৰে গৈয়ে থাকিব শদিয়ালি গোটেই শদিয়াখন চাবলৈ ব'লক এতিয়া খানাপাৰা আহি পালোঁ খানাপাৰা এইখিনি জেগাই আছিল সিদিনাখন যে আপোনাৰ দুৰ্ঘটনাটো হৈছিল এইখিনি জেগাই আপোনাৰ খানাপাৰাৰ এতিয়া আমি খানাপাৰা বহুত দুখ লগা ঘটনা আছিলে এইটো এতিয়া আমি আপোনাৰ মানুহজনীৰ ঘৰলৈ গৈ আছোঁ এতিয়া খানাপাৰা পালোহি খানাপাৰাত এয়া চাওকচোন ৰাতিপুৱা 6:30 বাজিছেহে আপোনাৰ গোটেইবিলাক মানুহ গাড়ী ভাড়া আপোনাৰ এইপিনে উইংগাৰ ৰখি আছে মানুহৰ পৰা ত'ত যাবলৈ আৰু আমি আপোনাৰ খানাপাৰা অলপ পাৰ কৰি এতিয়া আপোনাৰ একা বেকা ৰাস্তাৰে গৈ আছোঁ এতিয়া আহি আপোনাৰ ইয়াতে খানাপাৰাতে যিটো আপোনাৰ মেঘালয় আপোনাৰ পেট্ৰল পাম্প পৰে তাতে আমি তেলটো ভৰাই ল'ম বুলি ভাবিলোঁ যিহেতু শদিয়া বহুত দূৰ আছে সেয়ে আমি টেংকিটো ভৰ্তি কৰি ল'লোঁ আপোনাৰ আগতে অলপ তেল আছিলে তাৰপিছত আকৌ আমি তাতে আমাৰ 2850 টকাত তেল ভৰালোঁ আৰু যাত্ৰা আৰম্ভ কৰিলোঁ এতিয়া আমাৰ ইয়াত একপিনে আপোনাৰ শ্বিলং যায় আৰু এইপিনে আমি যাম শদিয়া নগাঁও হয় এতিয়া আমি প্ৰথমখন সোণাপুৰৰ টোল গেট পাই গ'লোঁ ৰাতিপুৱা যাত্ৰা কৰিলে কিবা এটা ভাল লাগে মনটো ফ্ৰেছ হয় আৰু বিশেষকৈ ঠাণ্ডা বতৰত গৰম বতৰততো গৰমকৈ থাকোঁতে যায় কিন্তু ঠাণ্ডা বতৰত এটা মজা এটা বেলেগ এটা আছে টোল গেটত ৰখিব লগা হ'লে বৰ অশান্তি লাগে দেই ইমান টাইম লগায় যিহেতু ৰিচাৰ্জ কৰাই থাকে ইমান টাইম লগাব নালাগে স্কেন কৰি দিলে হৈ গ'ল বাৰু সেইবুলি আমি আকৌ আপোনাৰ যাত্ৰা আৰম্ভ কৰিলোঁ এয়া আপোনাৰ সোণাপুৰৰ পিনে চাওক ইমান ধুনীয়া পৰিৱেশ এতিয়া আহি পেলাই আমি ৰহা টোল গেট এয়া আমি আহি আকৌ ৰহা টোল গেট পালোঁ এইখন হ'ল ৰহা টোল গেট পোৱা মানে নগাঁও পোৱা একে কথা এতিয়া আমি নগাঁও পাই আপোনাৰ হাইৱে ৰাস্তাত থকা আপোনাৰ ধাবা এখনত ৰখিলোঁ কিবা খাম বুলি যিহেতু ৰাতিপুৱা অকল চাহ খাই লৈ ওলাইছিলোঁ ঘৰৰ পৰা আৰু ইয়াতে মই এটা কথা লক্ষ্য কৰিলোঁ যে আপোনাৰ এই ৰেষ্টুৰেণ্টত যি পুৰুষ মহিলা কাম কৰি আছে ধুনীয়া আপোনাৰ সাজপাৰ পৰিধান কৰিছে আপোনাৰ মহিলাসকলে চাদৰ মেখেলা পিন্ধিছে ভাল লাগিছে কিবা এটা আৰু ৰাতিপুৱা যি দৌৰা দৌৰি দেখিছোঁ বাপৰে বাপ ইমান কাষ্টমাৰ ক'ৰ পৰা ত'ত মানুহ ইফালে নানান ধৰণৰ মানুহ আমি এনেহ'লে ঘৰত শুই থাকোঁ কিন্তু বহুত মানুহ যাৰ কাম থাকে শুনি অহা যোৱাটো কৰিয়ে থাকে এয়া আমি ধুনীয়াকৈ আহি এতিয়া আপোনাৰ কাজিৰঙা পামহি আৰু কাজিৰঙাৰ যাত্ৰা আৰম্ভ হৈ গৈছে এতিয়া আমি কাজিৰঙাৰ মাজেৰে ধুনীয়াকৈ জীৱ জন্তু চাই কি দেখা পাওঁ আপোনালোককো দেখাম হাতী ঘোঁৰা কি দেখা পাওঁ ব'লকচোন আৰু ইয়াতে যিহেতু স্পীড লিমিটটো নিৰ্ধাৰণ কৰা আছে জীৱ জন্তু পাৰ হয় যিহেতু সেয়েহে ব'লকচোন আমি লাহে লাহে গৈ থাকোঁ আৰু জীৱ জন্তু চাব এয়া চাওক আপোনাৰ দেখা পালোঁ আহিয়ে হাতী এটা হাতীটো বহুত দূৰত আছে জুম কৰোঁতে আপোনাৰ ফাটি গৈছে চাওক এইটো হাতী কিবা এটা লিখা আছে এইপিনে এটা আপোনাৰ গড় আছে আৰু এইবিলাক আপোনাৰ হৰিণা শুই আছে ধুনীয়া কৰি বহুত দূৰত আছে কিন্তু আপোনালোকে কেমেৰাই ঢুকি নাপায় কিন্তু যিখিনি পাৰিছোঁ আপোনালোকক দেখাইছোঁ আৰু চাওকচোন কি ধুনীয়াকৈ গড়টো ঘাঁহ খাই আছে আৰু এইপিনে আপোনাৰ হৰিণাবিলাক ধুনীয়াকৈ আপোনাৰ ঘৰৰ ফেমিলি এটা আৰু সিহঁতৰ অৰণ্যখণ্ড এটা ফেমিলি ন এতিয়া চাওক কি ধুনীয়া হৈছে এইটো আপোনাৰ গড় দেখিছে নহয় এই এটা ভাল লাগে কাজিৰঙাৰ মাজেৰে গ'লে চাওকচোন এইফালে গড় গড়টো চাওকচোন মই ফাৰ্ষ্ট টাইম দেখিছোঁ এনেকৈ গড় ওচৰৰ পৰা টিভিত বাৰু দেখোঁ
কিন্তু ওচৰৰ পৰা মই আজি ফাৰ্ষ্ট টাইম দেখিছোঁ আৰু মোৰ বহুত বেছি ভাল লাগিছে কাজিৰঙাত আহি। আপোনালোকো আহিবচোন কাজিৰঙালৈ আৰু এনেকৈ চাব। আৰু এইটো চাওকচোন বনৰীয়া গাহৰি। আজি মই ফাৰ্ষ্ট টাইম দেখিছোঁ দেই বনৰীয়া গাহৰি। আমাৰ ঘৰচীয়া গাহৰিটোকত একেবাৰে বেলেগ জানেনে? ইহঁতৰ মুখখন বহুত দীঘল আৰু আমাৰ বনৰীয়া গাহৰিটো হৈছে শকত, কিন্তু ই হৈছে অকণমান ক্ষীণ। আৰু এয়া দেখিছেনে কাঠৰে বনোৱা গঁড়, কিমান ভাল লাগিছে চাওকচোন। এয়া হৈছে হাতী, ইমান ধুনীয়াকৈ সজাই থৈছে। মই দেখি ৰ'বই নোৱাৰিলোঁ, গাড়ীৰ পৰা ওলাই আহি এটা ভিডিঅ' কৰিলোঁ জানেনে। মই কিন্তু নিকিনিলোঁ, ভিডিঅ' কৰিলোঁ। ইমান ধুনীয়া লাগিছে, আপোনালোকে আহিবচোন কাজিৰঙাত। ইমান ধুনীয়াকৈ সজাই থৈছে। এটা কিনিবও পাৰিব আপোনালোকে ঘৰত সজাবলৈ। বেছি দাম নলয়, এটাত 500-600 সিমানে লয়। আৰু যদি আপুনি বেছি দামো বিচাৰে তেতিয়াহ'লে ইয়াত আছে 5,000 টকালৈকে। আপোনালোকে ইচ্ছা কৰিলে 5,000 টকালৈকে ল'ব পাৰে। এয়া হৈছে কাছ, দ কাছ, দেখিছেনে? ইমান ধুনীয়া লাগিছে নহয়নে? মোৰ যে বহুত বেছি ধুনীয়া, মোৰ যে ল'বলৈ মন গৈছিলে কিন্তু নল'লোঁ। ইমান সেয়া চাচোন হৰিণে মাথা। এয়া হৈছে হাতী, ইমান ধুনীয়াকৈ চাইছে চাওকচোন, ইমান ধুনীয়া লাগিছে। আমি 3টা হাতী দেখিলোঁ জানেনে? এই গণেশ বাবা ইমান ধুনীয়াকৈ চাই আছে চাওকচোন। দেখি ইমান বেছি ভাল লাগিছে পৰিৱেশটো। আপোনালোকে এবাৰ আহিব, ইয়াত বহুত ধুনীয়া লাগে পৰিৱেশটো চাই। চাৰিওফালে গছ গছনিৰ মাজতে জীৱ জন্তু। এইটো হৈছে কাজিৰঙাৰ মন্দিৰ, ইমান ধুনীয়া চাওকচোন। ৰাস্তাৰ কাষতে আছে এই মন্দিৰটো। এইফালে কিছুমানে সৰা কৰি লৈছে। এতিয়া আমি গৈ আছোঁ ঘৰলৈ। কাজিৰঙাখন বহুত ডাঙৰ জানেনে? পাৰি নাই হোৱা, কিমান সময় লাগিব জানো পাৰ হৈ যাবলৈ। বহুত দীঘল, গৈয়ে আছোঁ। আৰু ইয়াততো লাহে লাহে চলাব দিয়ে গাড়ী, স্পীডটো চলাব নিদিয়ে, হৰ্ণ মাৰিব নিদিয়ে। তো জানে, এটা হৰ্ণ মাৰিলে পুলিচ আহি লৈ যাবহি জানেনে? এয়া চাওকচোন চাৰিওফালে চাহ গছ, ইমান ধুনীয়া এটা পৰিৱেশ। দেখি মনটো খুব বেছি ভাল লাগি যায়। সেইফালে ধান কাটা হৈ গ'ল। এতিয়া মই পাইছিলোঁহি তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট। এই গেটখন পাৰ হৈ এতিয়া আমি যাম ডিব্ৰুগড়লৈ। এতিয়া আমি যাত্ৰা কৰিছোঁ ডিব্ৰুগড়লৈ, গৈ আছোঁ। আপোনালোকে চাই থাকিব। ইমান ধুনীয়া জেগাডোখৰ চাওকচোন। মোৰ যে আহি বহুত বেছি ভাল লাগিছে। যিহেতু ঘৰলৈ এয়া হৈছে জগন্নাথ মন্দিৰ, ডিব্ৰুগড় জগন্নাথ মন্দিৰ। ইমান ধুনীয়া চাচোন, লাইট জ্বলি আছে ৰাতি, ইমান ধুনীয়া লাগিছে। মই বাৰু এবাৰ আহিছিলোঁ ইয়াতে আৰু এবাৰ দেখিছোঁ। আহোঁতে আহোঁতে ৰাতিয়ে হৈ গ'ল। কেতিয়া সময়খিনি পাৰ হৈ গৈছে গমকে নাপালোঁ। আৰু ঘৰলৈ তো গৈ আছোঁ, ঘৰতো মানুহ ৰৈ আছে আহিব আহিব বুলি। 4 মাহৰ পিছত আহিছোঁ, এয়া প্ৰথমবাৰ। এতিয়া গৈ আছোঁ। নিজান এটা পৰিৱেশ নহয়নে? আন্ধাৰ হৈ যোৱাৰ লগে লগে এটা নিজান পৰিৱেশ হয়। দিনত যে একো নালাগে, ৰাতি হৈ যোৱাৰ লগে লগে জানেনে ভয় লাগি আহে। একেডোখৰ ঠাইকে ভয় লাগি যায়। তথাপিতো ভয়ে ভয়ে আমি 3জনে আহিছোঁ। এতিয়া আহি পাইছোঁহি আৰু লাহেকৈ। আৰু আছে বাৰু বহুত সময়, তথাপিতো আৰু পাইছোঁহি যেন লাগিছে। ইমান দীঘল যাত্ৰা, এবাৰ আপোনালোকে কৰি চাবচোন। কেতিয়াবা এনেদৰে যাত্ৰা কৰি ভাল লাগে নহয়নে? গাড়ীত সকলোখিনি জেগা দেখা যায়।
যেতিয়া গাড়ীত অহা হয়। এয়া হৈছে শদিয়া দলং, ডক্টৰ ভূপেন হাজৰিকা সেতু। যিহেতু এতিয়া শদিয়াত পালোহিয়ে, এতিয়া অকণমান গ'লে আমি ঘৰ পামগৈ। চাওকচোন ভূপেন হাজৰিকা দলংখন ইমান ধুনীয়াকৈ লাইট লগাই লৈছে। মই যেতিয়া বিয়া হৈছিলোঁ তেতিয়া লাইট নাছিলে, মই বিয়া হোৱা এমাহমান পাছতহে লাইট দিছে। মোৰ দেখি বহুত বেছি ভাল লাগিছে। ইফালে পুলিচ ৰখি আছে আৰু এতিয়া আমি গৈ আছোঁ। আপোনালোকো দেখাওঁ আমাৰ ভূপেন হাজৰিকা দলংখন। এই দলংখন কোনে কোনে চাবলৈ আহিছিলে বাৰু, আৰু কোনে কোনে অহা নাই, তেতিয়াহ'লে এইখন চাবলৈ আহিব। বহুত বেছি ভাল লাগে। আৰু এয়া ঘৰত আহিছোঁ বুলি মাকৈ ভাজিছে। এয়া আমাৰ মাহী আৰু সকলোৱে ইমান ফূৰ্তিটো হয় আমি আহিছোঁ বুলি। চাওকচোন আমাৰ ফেমিলিটো বহুত ডাঙৰ। এয়া হৈছে আমাৰ সৰু মাহী, ভণ্টি, ভেন্দেউ আৰু ভণ্টি লগৰ, আৰু এইফালে আমাৰ উঠাও, আৰু এইফালে আমাৰ সৰু ভেন্দেউ। সকলোৱে ফূৰ্তিতে ৰমক চমক। জানেনে ভাল লাগিলে, বহুত দিনৰ পৰা আহিছোঁ ঘৰত, সেইকাৰণে সকলো ফূৰ্তিতে গান গাইছে। এয়া ভেন্দেউ গান গাই আছে। আৰু এইফালে কালি ৰাতি বহুত দেৰি হৈ গ'ল, সেইকাৰণে খোৱা বোৱাটো নেদেখালোঁ। আৰু ৰাতিপুৱা হৈ গ'ল। চাওকচোন আমাৰ ঘৰৰ পিছফালে আমি খেতি কৰিছোঁ আলু। ইমান ধুনীয়া হৈছে আলুখিনি, দেখি ভাল লাগি গৈছে। চাওকচোন ইমান ধুনীয়া লাগিছে। এয়া হৈছে আমাৰ আলু খেতি, চাৰিওফালে লগাই লৈছোঁ। ঘৰৰ খেতি খোৱাৰ মজাই বেলেগ নহয়নে? এতিয়া আহিছোঁ, বাই বাই। আৰু নেক্সট ভিডিঅ' আপোনালোকক লগ পাম। আমাৰ ভিডিঅ' চাই ভাল পালে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব, শ্বেয়াৰ কৰি দিব। আহিছোঁ, বাই।